আজি এই ভিডিঅ'টোত 5টা এনেকুৱা গুণৰ কথা ক'ম যিকেইটা ব্যৱহাৰ কৰি আপুনি আনতকৈ অলপ বেছি হেপি থাকিব পাৰিব আৰু গুণকেইটাৰ ইণ্ডিভিজুৱেলি বহু ডাঙৰ উপকাৰিতা আছে। নমস্কাৰ, আপোনাৰ আপোন চেনেল হেতেলুকাৰ হৈ মই বিকিয়ে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'লৈ। সেই গুণকেইটা হৈছে আপোনাৰ জীৱনত কি হৈ আছে সেয়া লুকুৱাই ৰাখক। আমি বহুতে আমাৰ লাইফত কি হৈ আছে, কি ঘটি আছে সেয়া হোৱাটছআপত ষ্টেটাছ দি, ফেচবুকত আপডেট দি, ইনষ্টাত ষ্টৰি দি থাকোঁ, নহয়নে বাৰু? ৰিলছ বনাই ভাল পাওঁ। এনেকুৱা এজন কেতিয়াবা বিশ্বাসী যেন লগা মানুহ পালে তেওঁ গোটেই কথাবিলাক কৈ পেলাওঁ। এইটো মানুহৰ স্বভাৱ, কিন্তু আপুনিতো গম নাপায় যে আপোনাৰ ফ্ৰণ্টৰ মানুহজন কেনেকুৱা, তেওঁ কি ভাৱত আছে। চ' এটা কাহিনীৰ দ্বাৰা অলপ বুজিবলৈ চেষ্টা কৰোঁ। মোৰ লগৰ বিষ্ণুৰ ভায়েক ক্লাছ 7ত পঢ়ি আছে। সি হেনো নতুন ৰিলেশ্যনশ্বিপত আহিছে আৰু সিদিনা 6 মাহ 6 মান্থ এনিভাৰ্চাৰী উইচ কৰি এটা ষ্টেটাছ লগালে আৰু ষ্টেটাছত সি আৰু তাৰ গাৰ্লফ্ৰেণ্ডৰ হাতে হাত ধৰা একপি ফটো আছিল। ঘৰৰ চবকে হাইড কৰি দিলে, কিন্তু বপুৰাই বাপেকক হাইড কৰিবলৈ পাহৰি থাকিলে। কালি ৰাতি বাপেকে ঠিকছে দিছে। তেনেকেই ছোৱালীৰো একেই অৱস্থা। কোনোবাই স্ক্ৰীনশ্বট লৈ মাকক দি দিলে আৰু বাকীখিনি আপুনি ভাবিবই পাৰিছে। এটা হোৱাটছআপৰ ষ্টেটাছ, এটা জাষ্ট এক্সাম্পল দিছোঁ আপোনাক। তেনেকৈ আমাৰ গাঁৱৰ শচীনৰ মাকে খুব ফেচবুকত আপডেট দি থাকে, ফেচবুক চলাই ভাল পায়। সিদিনা ফেমিলিৰ লগত ৰঘুপতি চাবলৈ গ'ল। চোৰেও ঘৰত তলাকেইটাৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক কৰি চব লৈ গুচি গ'ল। তাৰ পাছত ওলাইছে যে তেওঁ বহুদিনৰ আগতে হেনো ফেমিলিৰ সৈতে যে তেওঁ ৰঘুপতি চাবলৈ যাব সেই কথা পষ্ট কৰিছিল আৰু কোনদিনা যাব সেইটো কথাও তেওঁ ফেচবুকত আপডেট দিছিল। সেয়াৰে তাৰে সুযোগ লৈ তেওঁলোকৰ ঘৰত চোৰ সোমাই গোটেইবিলাক লুটি-পুটি লৈ গুচি গ'ল। এইবোৰ মাত্ৰ একোটা উদাহৰণহে। যেতিয়া আপুনি আপোনাৰ জীৱনত কি ঘটি আছে সেই চববিলাক ঘটনা আনৰ আগত শ্বেয়াৰ কৰি দিয়ে, আনৰ আগত কৈ ফুৰে, তেতিয়া আপোনাৰ শত্ৰুৱে আপোনাক আক্ৰমণ কৰিবৰ বাবে সুবিধা পায়। সেয়েহে আপোনাৰ সুখ দুখ কি হৈ আছে কি নাই সদায় এইবিলাক লুকুৱাই ৰাখিব। চাওক, সুখ বুলি ভাবিলেও মানুহে জ্বলে যে আমুক মানুহটো সুখত কিয় আছে, এই মানুহটো দুখত আছে। সেই সুখত থকা মানুহটোক দুখত আনিব চেষ্টা কৰে আৰু যোনটো মানুহ দুখত আছে সেইটোক আৰু দুখ দিব চেষ্টা কৰে। চ' লুকুৱাই ৰাখিব। আমাৰ সমাজত এনেকুৱা এচাম মানুহ আছে যিখিনি সেইখিনি কাম কৰে। আৰু নাম্বাৰ 4, মূৰ্খৰ লগত কেতিয়াও তৰ্ক নকৰিব। আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে যি বৰ উস্তাদি মাৰি ফুৰে, অধিক জনা বুজাই ফুৰে। সেইসকলৰ সমান কিন্তু মূৰ্খ মানুহ নাই। সেই মানুহজনক যদি আপুনি কিবা এটা শুধৰাই দিবলৈ যায়, সেই মানুহজনে দাঁতমূৰ নিকটাই জীৱ জন্তুৰ দৰে দাঁতমূৰ নিকটাই আহে। তেনেকুৱা মানুহক বুজাই লাভ নাই। তেনেকুৱা মানুহবিলাকক ধুনীয়াকৈ তেওঁলোকৰ কথাবোৰ ধুনীয়াকৈ শুনি শলাগি থৈ গুচি আহক। তেওঁলোকৰ সৈতে তৰ্ক নকৰিব, তেওঁলোকক সেই জেগাতে থাকিব দিব। নাম্বাৰ 3, আনৰ পৰা একো আশা নকৰিব। যদি আপুনি ভাবিছে এই পৃথিৱীত আপোনাক কোনোবাই বিপদত পৰিলে বচাব আহিব, সেইটো পাহৰি যাওক। হ'ব পাৰে আপোনাৰ বহুত সৰুকালৰ বন্ধু, হ'ব পাৰে আপোনাৰ গাৰ্লফ্ৰেণ্ড, হ'ব পাৰে আপোনাৰ ভাইটি, হ'ব পাৰে আপোনাৰ ভণ্টি, হ'ব পাৰে আপোনাৰ বয়ফ্ৰেণ্ড। এটা সময়ৰ পাছত চবৰে এটা পাৰ্চনেল লাইফ আহি পৰে, য'ত তেওঁলোকে বিচাৰিলেও আপোনাক সহায় কৰিব সময় নাপাব। চ' আনৰ পৰা একো আশা নকৰিব। নিজৰ যোনটো প্ৰটেকশ্যন নিজেই কৰিব ট্ৰাই কৰক, নিজেই কৰিব শিকক। নাম্বাৰ 2, অকলে থাকিব শিকক। চাওক, এটা সময়ৰ পাছত প্ৰত্যেকজন মানুহ অকলশৰীয়া হৈ পৰেই। এনেকুৱা কিছুমান সময় আহে যেন মানুহটো অকলশৰীয়া হৈ যায়। যিকোনো মানুহ, ল'ৰা হ'ব পাৰে, ছোৱালী হ'ব পাৰে, সৰু হ'ব পাৰে, ডেকা হ'ব পাৰে, বুঢ়া হ'ব পাৰে, অকলশৰীয়া হৈ যায়েই। সেই সময়ত যাতে আপুনি ভাগি নপৰে তাৰ বাবে নিজকে প্ৰিপেয়াৰ ৰাখক, নিজকে সক্ষম ৰাখক, নিজকে অকলশৰীয়া কৰি চাওক। মোবাইলটো বন্ধ কৰি অলপ দেৰি নিজকে অকলশৰীয়া কৰি চাওক, অকলে ঘূৰি চাওক, অকলে ফুৰি চাওক, অকলে এখন হোটেলত বহি একাপ চাহ খাই চাওক। তাৰো এটা বেলেগ মাদকতা আছে। আৰু সদৌ শেষত আপোনাৰ মা দেউতাতকৈ পৃথিৱীত ডাঙৰ বস্তু একো নাই। ধন টকা পইচা সকলো মা দেউতাতকৈ ডাঙৰ নহয়। ক'ৰবাত যদি আপুনি ওলাই যায়, কেতিয়াবা বাহিৰলৈ ওলাই যায়, ক'ৰবাত দূৰলৈ ফুৰিবলৈ যায়, দূৰলৈ কিবা কামত যায়, তেন্তে মা দেউতাৰ চৰণ স্পৰ্শ কৰিবলৈ মুঠেই নাপাহৰিব। তেওঁলোকৰ আশীৰ্বাদ থাকিলে আপুনি এনিথিং, যিকোনো বস্তু লাইফত আপুনি ল'ব পাৰিব।
তেওঁলোকৰ য'ৰ পৰা আপোনাৰ আৰম্ভ হৈছিল সেই ভেটিটো নাপাহৰিব। আপোনাৰ মা দেউতাৰ অবিহনে আপুনি একো নহয়, আপুনি এটা ক্ষুদ্ৰ একোৱেই নহয় আপুনি। চ' মা দেউতাক কেতিয়াও নাপাহৰিব, তেওঁলোকৰ আশীৰ্বাদ ল'বলৈ নাপাহৰিব। তেওঁলোকৰ আশীৰ্বাদ নহ'লে কেতিয়াও আপুনি আগবাঢ়িব নোৱাৰে, সেইটো চিৰন্তন সত্য। আপুনি লাগিলে যিমানে ছাকচেছফুল হৈ যাওক, কিবা হৈ যাওক, মা দেউতাৰ আশীৰ্বাদ নহ'লে একো কৰিব নোৱাৰে। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ।